নমস্কাৰ অসম ইনফো 2.0 সমূহ দৰ্শকক স্বাগতম জনাই দিবলৈ ওলাইছো সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 জুলাই। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিবলৈ ওলাইছো এটি গুৰুত্বপূৰ্ণ খবৰ। জামিন লাভ কৰিলে জুনমণি ৰাভাই। অৱশেষত জামিন লাভ কৰিলে এছআই জুনমণি ৰাভাই। 4 জুনৰ পৰা মাজুলী জিলা কাৰাগাৰত আছিল জুনমণি ৰাভা। মাজুলী জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰিলে জুনমণি ৰাভাই। ভাবি স্বামী ৰাণা পাগাগৰৰ সৈতে মিলিত হৈ প্ৰবঞ্চনা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল জুনমণি ৰাভা। গ্ৰেপ্তাৰৰ পিছতে নিলম্বন কৰা হৈছিল এছআই জুনমণি ৰাভাক। এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটি বিগ ব্ৰেকিং নিউজ। উত্তৰাখণ্ডত ভয়ংকৰ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে 9জনকৈ পৰ্যটকে। উত্তৰাখণ্ডৰ নৈনিতাল জিলাৰ ৰামনগৰত সংঘটিছে এই ভয়ংকৰ দুৰ্ঘটনা। ৰামনগৰৰ ধেলুৱা নদীত হঠাৎ ভাগৰি পৰে পৰ্যটক ভৰ্তি বাহন। নেৰানেপেৰা বৰষুণৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাহন চালকে। বাহনখনত আছিল পাঞ্জাৱৰ 10জনকৈ পৰ্যটক। থিতাতে মৃত্যুক আঁকোৱালি লয় 9জনকৈ লোকে। আহত হয় এগৰাকী যুৱতী। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। পুৱাৰ ভাগত সংঘটিছে এই শোকাবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পাছতে শোক প্ৰকাশ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুৰস্কৰ সিং। ইফালে আমাৰ হাতত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিনজো আবেৰ মৃত্যু। চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজন। দুৰ্বৃত্তৰ গুলীত আহত হৈছিল চিনজো আবে। নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতেই গুলীবিদ্ধ হৈছিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। জাপানৰ নাৰা চহৰত সংঘটিত হৈছিল এই ঘটনা। 66 বছৰ বয়সত মৃত্যু চিনজো আবেৰৰ। ইফালে আমাৰ তাত আহি পৰিছে আন এটি বিগ ব্ৰেকিং নিউজ। ঈদত গৰু কুৰবানীত নিষেধাজ্ঞা। ঈদৰ প্ৰাকক্ষণত ৰাজ্যৰ গৃহ বিভাগৰ কঠোৰ নিৰ্দেশনা। অবৈধ জীৱ জন্তুৰ হত্যাৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। কুৰবানীৰ ক্ষেত্ৰত কেইবাটাও কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। য'তে ত'তে দিব নোৱাৰিব কুৰবানী। অনুমতি সাপেক্ষে দিব পাৰিব কুৰবানী। গাভিনী গৰু, 3মহীয়া আৰু অসুস্থ গোধন কুৰবানী দিব নোৱাৰিব। পশুপালন মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে গৃহ বিভাগৰ কঠোৰ নিৰ্দেশনা। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।